নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ বজাৰ কৰিবলৈ মানে কাইলৈ অৰ্থাৎ কাতি বিহুৰ দিনা আমাৰ ভতিজা এজনীৰ বাৰ্থডে আছে, তাইৰ কাৰণে কিবা কিবি আনিবলৈ আপোনালোকক কিছু ঠাই দেখাই দিছোঁ। যাওঁতেই এইখন KFC, আমি গৈ আছোঁ বিশাললৈ। বিশালখন পূজা আহি পালেহি, যিহেতু ইমান ধুনীয়াকৈ লাইটেৰে সজাই থৈছে নহয়, দেখুৱাব মন গ'ল, সেইবাবে দেখাই দিলোঁ। চাব কিমান ধুনীয়াকৈ সজাই থৈছে, ওপৰৰ পৰা তললৈকে লাইট জ্বলাই একদম পূজা পূৰা ধুনীয়াকৈ সজাই থৈছে। আৰু তেনেহ'লে আমি কিনিবলৈ যাওঁ, কিনি মেলি আহি আছোঁ। এইখন চাওক, ধুনীয়া লাগিছে। বজাৰ কৰি হ'ল, এতিয়া আমি ঘৰলৈ আহি আছোঁ। এইজনী মই কাতি বিহুৰ দিনা, এইজনী চাওক ভতিজা, আৰু এইজনী নবৌ হয়। ভতিজা ঘৰ, এইজনী বাৰ্থডে গাৰ্ল। আৰু তাহাঁতৰ ঘৰতে আমি খানা চানা খালোঁ মেলিলোঁ আহিলোঁ। তাতে আমাৰ বিহু পালন কৰা হৈ গ'ল। এয়া হৈছে মোৰ মা ঘৰত এয়া তুলসী তলত চাকি জ্বলাইছে। ভণ্টিয়ে ভিডিঅ' কৰি মোলৈ দি দিছিলে, ভাবিলোঁ আপোনালোকক আমাৰ মা ঘৰত কেনেদৰে কাতি বিহু উদযাপন কৰিছে সেয়া দেখাই দিওঁ, লগতে আপোনালোকক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। সেইবুলি সৰুকৈ ভিডিঅ'টো বনালোঁ। আপোনালোকলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাতি বিহুৰ পোহৰে সকলো আমাৰ জীৱনৰ দুখ কষ্ট সকলো আঁতৰাই নি মহামাৰীৰ দৰে ভয়ংকৰ বিপদৰ পৰা হাত সৰাই আমাৰ সুখে শান্তিৰে জীয়াই থাকিবলৈ যেন শক্তি দিয়ে, তাৰে কামনাৰে আপোনালোকলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু খানাটো অলপ দেখাই দিছোঁ, খানাটো এনেধৰণে আছিলে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানকৈ সৰুকৈ দেখালোঁ, আপোনালোকে চাই ভাল পাব বুলি। তেনেহ'লে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, ধন্যবাদ।